হেল্ল' গাইজ এছ.বি. লাইফ ইনচুৰেঞ্চ কলিতা এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ ভিডিঅ'টোৰ পৰা অলপ হ'লেও আপোনালোকে কিছু শিকিব পাৰিব আৰু ভাল লাগিলে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু আজি আহিছোঁ আমি এইমছ গুৱাহাটীলৈ। আৰু এইমছত আহিলে আপোনালোকে মোবাইলত এটা আভা এপ ডাউনলোড কৰিব আৰু এপটোত আপোনালোকে ৰেজিষ্টাৰ কৰিলে এটা টোকন নম্বৰ পাব আৰু এইটো কাউণ্টাৰতো আপোনালোকক গোটেইখিনি শিকাই দিব। সেই টোকন নম্বৰটো লোৱাৰ পিছত ইয়াতে যাব ৰেজিষ্ট্ৰেশ্যন কাউণ্টাৰত, তাত গ'লে আপোনালোকক এখন বহী উলিয়াই দিব। সেই বহীখন লৈ আপোনালোকে ডক্তৰক দেখাব পাৰিব। আৰু এইটোৱে যে আয়ুষ্মানৰ যিবিলাকৰ কাৰ্ড আছে সেইবিলাকে ইয়াতে গ'লে আয়ুষ্মানৰ সুবিধাবিলাকৰ বিষয়ে কৈ দিব। আৰু এইটো হৈছে এই মেডিচিনৰ ফাৰ্মাচী। এইখন ফাৰ্মাচীত লাইন পাতিব লাগে। তাৰপিছত এইটোৱে যে লেবৰেটৰী কাষৰটো লেবৰেটৰীটো আপোনালোকে লাইন পাতি যাব লাগিব। তাৰপিছত এইটোৱে যে ENT ডক্তৰৰ বিভাগ, ইয়াতে ৰখি আছিলোঁ। বাবুৰ কাণৰ অলপ প্ৰব্লেম হৈছিল, তাৰ কাৰণে দেখুৱালোঁ বাৰু, দেখুওৱা হ'ল। আৰু এয়া দেখিছে আমি আহিব লওঁতে বাহিৰৰ কিছু দৃশ্য আপোনালোকক দেখুৱালোঁ। সঁচাকৈ এইমছখন ইমান ধুনীয়াকৈ বনাইছে, সেইকাৰণে চৰকাৰক ধন্যবাদ দিছোঁ। আৰু তাৰপিছতে ঘৰলৈ আহিলোঁ। ঘৰলৈ আহি বাবু খাব লৈছে ডাব নাৰিকল। সি ডাব নাৰিকল খাই আছে আৰু মোক কিবা কৈ আছে, ইমান টেষ্টি লাগিছে। গৰম নে খাই ভাল পাইছে, তো ল'লে। তাৰপিছত ৰেষ্ট লৈ আকৌ গ'লোঁ এখন বিয়া খাবলৈ। বিয়াখন হৈছে মোৰ হাজবেণ্ডৰ বেষ্ট ফ্ৰেণ্ডৰ বিয়া। এয়া দেখিছে বিয়া ঘৰত গৈছোঁ। বিয়া ঘৰত গৈ অলপ টাইম থাকিলোঁ। এয়া বিয়াৰ দৃশ্য, বিয়াৰ ৰভাতলিৰ দৃশ্য দেখিছেনে, ধুনীয়াকৈ সজোৱা হৈছে। অলপমান দেখুৱালোঁ বাৰু আপোনালোককো। সেয়া বিয়াৰ ৰভাতলি, এইটো হৈছে বিয়াৰ মণ্ডপ। সেয়া দেখিছেনে, ধুনীয়াকৈ সজোৱা হৈছে। গৰম কিন্তু যথেষ্ট দেই, ইমান গৰম। তো বিয়া খালোঁ, থাকিব নোৱাৰিলোঁ গৰমত। আৰু ঘৰলৈ আহিলোঁ, অলপ ৰেষ্ট ল'লোঁ। এয়া কাপোৰ আনিব গৈছিলোঁ ওপৰত, দেখিছেনে সূৰ্যৰ তাপ একদম খাওঁকৈ আহিছে, ইমান গৰম। এয়া কাপোৰ নিলোঁ বাৰু, তাৰপিছত অলপ ৰেষ্ট ল'লোঁ। লৈ আকৌ ৰাতি লাগিলোঁ ৰন্ধাৰ কামত। এয়া মই মাছ বনাইছিলোঁ। মাছ কিহেৰে বনাইছোঁ জানে, স্কোৱাছেৰে মাছ কোনে কোনে খাই পাইছে মোক কমেণ্ট বক্সত কমেণ্ট কৰি ক'বচোন। আৰু এয়া ধুনীয়াকৈ মাছ বনাই আছোঁ। মাছখিনি হ'ল বাৰু, হোৱাৰ পিছতে আমি আটাইয়ে ভাত খালোঁ। আৰু ভাত খাই শুবলৈ গ'লোঁ। তাৰপিছতে মই আৰু ভিডিঅ' কৰা নহ'ল। তো আজিৰ কাৰণে এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগিল প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। বাই।